ওয়েলকাম টু মাই চেনেল গোল্ডেন সুইটিলৈ আপোনালোকক স্বাগতম। আজি মই এইটো ভিডিঅ' দিছোঁ আপোনালোকক। ভিডিঅ'টো মানে বৰষা বাৰ ভিডিঅ'। আপোনালোকৰ সকলোৰে প্ৰিয় অভিনেত্ৰী বৰষা বা, মোৰো অভিনেত্ৰী বা বৰষা বা কিন্তু বহুত প্ৰিয়, সকলোৰেতকৈ মানে বেছি প্ৰিয় বৰষা বা। বৰষা বা প্ৰেগনেঞ্চি আছিলে যে, সেই অৱস্থাতে মানে এইখিনি ভিডিঅ' কৰা হৈছিলে। এইটো দুৰ্গা পূজাৰ ভিডিঅ' হয়, আপোনালোকে চাগে জানেই। এইটো সেইদিনাখনে মানে এইটো ভিডিঅ' কৰিছিলে কোনোবাই, তাৰ পৰা মই ৰাখি থ'লোঁ আৰু মানে মেডিকেলত যাব ওলাইছে সেইদিনাখনে ডেলিভাৰী হ'বৰ মানে মেডিকেলতে বায়ে ফটো উঠিছিলে। মানে ধুনীয়া দেখা হৈছে কিন্তু মেডিকেলত হ'লেও মানে ভৰ্তি হ'ব আৰু তেতিয়াই মানে একপি ফটো উঠাইছিলে, দুটা বেনু গাঁঠিছিলে বায়ে ধুনীয়া লাগিছে। আৰু এইটো বেডতে মানে ফটো উঠিছিলে। কোলাত লৈ আছে, এইটো বৰষা বা আৰু বৰষা বাৰ দাদা হয় সেইজন। ধুনীয়া লাগিছে, মামা ভাগিন আৰু বা মানে তিনিজনেৰে ধুনীয়া কপি ফটো হৈছে। আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাষতে থকা বেল আইকনটো দবাই দিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব। ককাকৰ কোলাত উঠিলে, ককাকে লৈছে আৰু অৱশেষত মানে কণমানিজনীৰ মুখখন দেখা পালোঁ আমি সকলোৱে, ভাল লাগিছে। তাৰপিছত দেউতাকৰ কোলাত আকৌ ইমান ধুনীয়া দেখা হৈছে ন। বাই বাই। ভিডিঅ'টি কেনে পালে ক'ব।